নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ নিহাৰ্ছ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক আমাৰ ৰিগৰ তলৰ অংশ যোনটো বটম বক্স কয় আৰু B.O.P ব্লো আউট প্ৰিভেণ্টৰ যাক কয় এইবোৰ দেখুওৱা হ'ব আৰু চেলাৰ পিট এইবোৰ দেখুওৱা হ'ব আপোনালোকক। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আহকচোন, আমাৰ পিংকুমণিৰ দাদাৰ পৰাই আমাৰ এই সতীৰ্থৰ তেওঁৰ পৰাই কথাবোৰ জানি লওঁ। বন্ধুসকল, এয়াই এইটোক বটম বক্স বুলি কোৱা হয়। এয়া দেখিছেনে, এইটো হৈছে চেলাৰ পিট। আজি আমাৰ এই সতীৰ্থ আমাৰ পিংকুমণি দাদাই আমাক দুআষাৰ ক'ব। পিংকুদা, আমাৰ এইটোক আমাৰ চেলাৰ পিট বুলি কোৱা হয়। হয় হয়, এইটো চেলাৰ পিট বুলি কয়। এইটোক কি বুলি কোৱা হয়? এইটো মানে কি, মই তলপাই কৰিছোঁ বস্তুটো। হয়, এতিয়া এইটো চেলাৰ পিটটো আছেতো, ইয়াত মাক সোমাই আছে। হয়, একেবাৰে চাওকচোন, তলত সেইটো দেখিছে অকণমানকৈ কিবা এটা ওলাই আছে। হয়, সেইখিনি আচলতে এইটো ৱেল হেড বুলি কয়। হয়, তাৰ তলত ভাৱ থাকে, হয়, সেইফালেও থাকে, আপোনাৰ হয়, বট চাইড থাকে ধৰক, হয়, লেফ্ট এণ্ড ৰাইট দুটাতে থাকে। হয়, তো সেইটো হ'ল আপোনাৰ ৱেল হেড। হয়, ৱেল হেড আপোনাৰ আহিলে এইটো এইখন যে দেখিছে, হয়, সেইটো হৈছে আপোনাৰ DSF লেন্স। এইটো হয়, এইটো DSF লেন্স বুলি কয়। হয়, তাৰ এই ওপৰত আপোনাৰ এয়া দেখিছে, এয়া হৈছে আপোনাৰ ছিংগুল ৰেম B.O.P। হয়, তাৰপিছত আপুনি দেখিছে এই মাৰ্কটো, হয়, হয়, এইটো DSA স্কুল বুলিয়ে কোৱা হয়। হয়, আচলতে আপোনাৰ স্পেচিয়েল স্কুল বুলি কওঁ আমি। হয়, তাৰ ওপৰত লাগি আছে আপোনাৰ ডাবুল ৰেম B.O.P। ডাবুল ৰেম B.O.P। তাৰ একেবাৰে ওপৰত আপোনাৰ ডাঙৰ গোলটো লাগি আছে, সেইটো আপোনাৰ এনুলাৰ B.O.P। এনুলাৰ B.O.P, হয়। তাৰ ওপৰত আছে ৰাইজাৰ। আপোনাৰ সেইটো ৰাইজাৰ। হয়, আৰু ৰাইজাৰৰ পৰা যিটো লাইন আপোনাৰ কানেক্ট হৈছে, সেইটো হৈছে ফ্ল' লাইন। ফ্ল' লাইন। সেইখিনিয়ে আৰু লগতে আপোনাৰ এই স্পেচিয়েল স্কুল বুলি ক'লোঁ, ইয়াত লাগি থকা লাইনটো হৈছে এই লাইন। সেই লাইন। এই লাইনটোক কি বুলি কোৱা হয়? চক লাইন। চক লাইন বুলি কোৱা হয়। বুলি কয়। হয়, হয়, তাৰপিছত আপুনি এই লাইনটো আপোনাৰ কিল লাইন বুলি কয়। কিল লাইন বুলি কোৱা হয়। এয়াই আৰু বন্ধুসকল, এয়া দেখিছে নহয় আপোনালোকে, আমাৰ দাদাই ভালকৈ বুজাই দিছে। পিংকুদা, এইডালক কি বুলি কোৱা হয়? এইটো আপোনাৰ কিল লাইন বুলি কোৱা হয়। কিল লাইন বুলি কোৱা হয়। ইয়াত আপুনি যিটো চাই, সেইটো হৈছে মেকানিকেল ভাল, তাৰ মাজৰটো হৈছে আপোনাৰ এছিয়াৰ ভাল, হয়, আৰু একেবাৰে সন্মুখত লাগি থকা সেইটো হৈছে আপোনাৰ NRV ভাল। NRV ভাল। হয় হয়, 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 এইটো আপোনাৰ কিল লাইন হৈছে। কিল লাইন। পিছত আপোনাক কৈ দিম, এইটো কিল লাইনৰ লগত মানে কিল লাইনটো কিল পাম্পৰ লগত আপোনাৰ সংযুক্ত কৰা হৈছে। হয়, এইটো আপোনাক বেলেগ কৈ দিম। বেলেগ এটা ভিডিঅ'ত এইটো বিষয়ে কোৱা হ'ব। তাৰপিছত আপোনাৰ এই যে দেখিছে ষ্টেণ্ড কিবা লগাই থৈছে যে, হয়, হয়, দেখিছেনে? হয়, B.O.P লগত লগাই থৈছে যে। এয়া ওপৰৰ এইখনে ফ্ল'ৰ। হয় হয়, এই দেখিছে আপুনি ফ্ল'ৰৰ পৰা কানেকশ্যনৰ বস্তু ঘূৰি আছে, ডিলিং চলি আছে, আচলতে চাৰ্কল চলি আছে বাৰু। পিংকুদা, বটম বক্স কোনটোক কোৱা হয়? প্ৰথম বক্স এয়া আপোনাৰ ৰিগটোৰ তলৰ অংশক বটম বক্স বুলি কোৱা হয়। হয় হয় হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। আমাৰ এই দাদাজনে আজি কথাখিনি কৈ দিলে। আপোনালোকৰ ভিডিঅ'টো চাই কেনে পাই জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, জয় হিন্দ।